নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আসাম পৰীক্ষা ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ ওচৰত নতুন এটা ক্লাছ লৈ আহিছো। আজিৰ আমাৰ টপিকটো হ'ল ইম্পৰ্টেণ্ট প্লেচ এণ্ড হিষ্টৰিকেল মনুমেণ্ট অফ আসাম, মানে ঐতিহাসিক স্থান, বিশেষকৈ অসমৰ বিশেষ ঐতিহাসিক স্থান আৰু ঐতিহাসিক কীৰ্তিস্তম্ভসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টো আপোনালোকৰ আগন্তুক যিসমূহ পৰীক্ষা আহি আছে, যেনে ADREৰ গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ হওক বা যিকোনো কম্পিটিটিভ এক্সামত অসমৰ যিবোৰ কীৰ্তিস্তম্ভসমূহৰ বিষয়ে আপোনালোকক এটা নহয় এটা কুৱেশ্যন সোধে। গতিকে আমি আজিৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছোঁ যাতে আপোনালোকৰ সহায় হয়। তো আজি আমি আগবাঢ়ো আমাৰ ভিডিঅ'টোলৈ। ইয়াত আমাৰ আসাম পৰীক্ষা ষ্টাডি পইণ্টলৈ লগটো দিয়া আছে, আমাৰ ইউটিউব চেনেল, লগতে আমাৰ আসাম পৰীক্ষা টেলিগ্ৰাম চেনেলৰ লিংকো আৰু স্কেনাৰো দিয়া আছে। আপোনালোকে পাৰিলে অলপ ভিজিট কৰি লওক। তো আজি আমাৰ প্ৰথম টপিকটো হ'ল আমি ঐতিহাসিক অসমৰ আহোম সাম্ৰাজ্যৰ এক ৰূপান্তৰ কীৰ্তিস্তম্ভ, যাক সজীৱ কৰি ৰখা হৈছে ৰংঘৰ। আমি ৰংঘৰ সৰুৰ পৰাই পঢ়ি আহিছোঁ আমাৰ কিতাপে পত্ৰত। আজি আমি ৰংঘৰৰ বিষয়ে অলপ আলোচনা কৰিম। ৰংঘৰ চিটুৱেটেড ৰূপহী পাথাৰ এট শিৱসাগৰ, মানে ঐতিহাসিক আহোম সাম্ৰাজ্যৰ কীৰ্তিস্তম্ভৰ ভিতৰত ৰংঘৰ হৈছে অন্যতম। গতিকে ৰংঘৰখন ক'ত আছে এই কথা আমি প্ৰথমে জানিব লাগিব, আৰু কোন স্থানতে অৱস্থিত আছে। ইয়াত উল্লেখ আছে যে চিটুৱেটেড ৰূপহী পথাৰ এট শিৱসাগৰ, মানে ৰূপহী পথাৰ শিৱসাগৰ। তো তলত আমি চাম ৰংঘৰৰ বিষয়ে, যেনে ইট ইজ ন'ন এজ ফাৰ্ষ্ট এম্পি থিয়েটাৰ অৰ ফাৰ্ষ্ট পেভিলিয়ন অফ এছিয়া। আপোনালোকে এটা কথা মন কৰিব, ইয়াত কোৱা হৈছে যে ইট ইজ ন'ন এজ এ ফাৰ্ষ্ট এম্পি থিয়েটাৰ অৰ ফাৰ্ষ্ট পেভিলিয়ন অফ এছিয়া। ইয়াক এছিয়াৰ প্ৰথম এম্পি থিয়েটাৰ বা প্ৰথম পেভিলিয়ন বুলিও জনা যায়। তো আপোনালোকৰ ইয়াত এটা কুৱেশ্যন হ'ব যে এছিয়াৰ প্ৰথম এম্পি থিয়েটাৰ বা প্ৰথম পেভিলিয়ন বুলি কাক জনা যায় বা ক'ত অৱস্থিত? তো এইটো হ'ব ৰংঘৰ, যিটো ৰূপহী পথাৰ শিৱসাগৰ জিলাত অৱস্থিত। দ্বিতীয়তে আমি চাম ইট ৱাজ অৰিজিনেলি বিল্ড বাই ৰুদ্ৰসিংহা এণ্ড ৰিবিল্ড বাই দি পৰমত্ত সিংহ, মানে এইটো মূলতঃ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল আৰু প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰিছিল। তো ইয়াত এটা কুৱেশ্যন হ'ব যে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? হু বিল্ড বাই ৰংঘৰ? ইয়াত কুৱেশ্যনটো হ'ব ৰুদ্ৰসিংহ। তো আমি আগবাঢ়ো আমাৰ নেক্সটলৈ। ইয়াত দিয়া আছে ৰংঘৰৰ বাকৰিত অসমৰ বাপতি সাহোন বিহুৰ কৰ্মশালা চলি আছে। এইটো বিশেষকৈ ৰঙালী বিহুৰ সময়ত উদযাপিত হয়। ইয়াত দিয়া আছে দি ৰংঘৰ ইজ 2-storied বিল্ডিং, মানে ৰংঘৰ ঘৰটো দুমহলীয়া অট্টালিকা। আমি সকলোৱে জানো ৰংঘৰ, আমি সকলোৱে ইয়াৰ মাজত যিসকলে আমাৰ ভিডিঅ' চাই আছে, কিছুমানে ৰংঘৰ দেখিছে যে ৰংঘৰখন দুমহলীয়া, মানে দুটা অট্টালিকা আছে। নেক্সটত আমি চাম বুল ফাইট, কুক ফাইট, এলিফেণ্ট ফাইট, ৰেচলিং ফাইট এণ্ড ৰেচলিং ইটিচি, মানে ষাঁড়ৰ যুদ্ধ, কুকুৰা যুঁজ, হাতী যুঁজ, কাঢ়ি লোৱা যুঁজ ইত্যাদি আৰু বহুখিনি যুঁজ আছে। সেই যুঁজখিনি এই ৰংঘৰৰ বাকৰিত বিশেষকৈ বিহুৰ সময়ত এতিয়াও প্ৰচলিত হয় আৰু অনুষ্ঠিত কৰা হয়। তো এইটো কথা মনত ৰাখিব যে সুধি দিব পাৰে কুৱেশ্যন যে ৰংঘৰৰ বাকৰিত কি কি খেল পতা হয় বা উদযাপন কৰা হয়। সেইখিনি ঐতিহাসিক খেল হিচাপে আহোম যুগৰ পৰাই প্ৰচলিত হৈ আছে। গতিকে আমি আহোমৰ খেল ধেমালিৰ কথা যেতিয়া আমি আলোচনা কৰিম, কিছুমান অসমৰ পৌৰাণিক খেল আছে আহোম যুগৰ, আহোম সাম্ৰাজ্যত কিছুমান খেল আছে। ইয়াত অলপ কম খেলৰ উল্লেখ আছে। আমি নেক্সট ভিডিঅ' এটাত আপোনালোকক আহোম খেলৰ বিষয়েও আলোচনা কৰিম, যে কুকুৰা যুঁজ, কণী যুঁজ আছে।
ইয়াত কণী যুঁজৰ উল্লেখ নাই, কিন্তু কণী যুঁজো আছে আৰু কুকুৰা যুঁজ, হাতী যুঁজ, কাৰিলোৱা যুঁজ ইত্যাদি যুঁজৰ উল্লেখ আছে। তো এইখিনি কথা আপোনালোকে মনত ৰাখিবলৈ হ'ল। আমি নেক্সটলৈ আগবাঢ়োঁ। আমি নেক্সট পাম তলাতল ঘৰ। তো সকলোৱে শিৱসাগৰ গ'লে তলাতল ঘৰ, ৰংঘৰ একেলগে চাব পাৰিব। আপোনালোকে পাৰিলে কেতিয়াবা ভিজিট কৰি চাই ল'ব, কাৰণ এইবোৰ হৈছে আমাৰ ঐতিহাসিক কীৰ্তিস্তম্ভ, য'ত এতিয়াও অৱশিষ্টবোৰ এতিয়াও অৱস্থিত। কিছুমান অলপ ক্ষয়ক্ষতি হৈছে, কিন্তু চৰকাৰে পৰ্যাপ্ত পৰীক্ষণ আৰু সুৰক্ষা দি ৰাখিছে। আৰু ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট বুলিও কেইদিনমান পিছত ঘোষণা হোৱাৰ এটা চান্স আছে। আমাৰ শিৱসাগৰৰ চৰাইদেউৰ মৈদামবোৰ, এইটো আহোম যুগৰে মৈদাম, সেইটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ কিছুমান প্ৰতিনিধি অহা কেইদিনমানৰ ভিতৰত অসমত আহিব আৰু চৰাইদেউ মৈদামসমূহৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাব। তো এইটো কথা মনত ৰাখিব, যাতে কেইদিনমান পিছতে আমাৰ অসমত ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৰ দ্বাৰা আৰু এটা চাইট পোৱাৰ আশা আছে। তো এইটো কথা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মনত ৰাখিব আৰু আগন্তুক কেইদিনমানৰ ভিতৰতে এই খবৰটো পাই যাব আশা কৰোঁ। তো নেক্সটলৈ আমি আগবাঢ়োঁ। তলাতল ঘৰৰ বিষয়ে আমি চাম যে তলাতল ঘৰ underground place is the largest of the Ahom monuments. তলাতল ঘৰ বা ভূগৰ্ভস্থ প্ৰাসাদ, আণ্ডাৰগ্ৰাউণ্ড প্লেচ, ভূগৰ্ভস্থ প্ৰাসাদ হৈছে ঈশ্বৰৰ স্মৃতিস্তম্ভসমূহৰ ভিতৰত সৰ্ববৃহৎ। The king Rudrasinghe was responsible for the construction for the Karenghar, but the present structure was built by the King Rajeshwar Singha Surempha, যাক আহোম নাম হৈছে সুৰেম্ফা। ৰাজেশ্বৰ সিংহৰ আহোম নামটো হৈছে সুৰেম্ফা। মানে তলাতল ঘৰ বা ভূগৰ্ভস্থ প্ৰাসাদ, এইটো এটা আণ্ডাৰগ্ৰাউণ্ড ঘৰ, য'ত মাটিৰ তলতহে ইয়াৰ ষ্ট্ৰাকচাৰটো আছে, য'ত মাটিৰ তলতে প্ৰসাদ আৰু প্লেচবোৰ আছে, ৰুমবোৰ আছে। আৰু ই ঈশ্বৰৰ স্মৃতিস্তম্ভৰ ভিতৰতো সৰ্ববৃহৎ। মানে ৰুদ্ৰসিংহই was the responsible for the construction for the Karenghar, but the present structure was built by the Rajeshwar Singha. মানে এই তলাতল ঘৰৰ কনষ্ট্ৰাকশ্যন কোনে নিৰ্মাণ কৰিছিল, এইটো হৈছে ৰাজেশ্বৰ সিংহ, যাক আহোম নামত সুৰেম্ফা বুলিও আমি জানো। ৰজা ৰুদ্ৰসিংহই কাৰেংঘৰ নিৰ্মাণ কৰাৰ বাবে দায়বদ্ধ আছিল, কিন্তু বৰ্তমানৰ গাঁথনিটো ৰজা ৰাজেশ্বৰ সিংহই মানে সুৰেম্ফাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আপোনালোকে চাই ল'ব, ইয়াত কুৱেশ্যন আহিব পাৰে যে তলাতল ঘৰৰ কোনে নিৰ্মাণ কৰিছিল, আৰু কাৰেংঘৰৰ কথা এটা উল্লেখ কৰিছে যে কাৰেংঘৰ কাৰ দায়বদ্ধতাত নিৰ্মাণ হৈছিল, এইটো হ'ব ৰুদ্ৰসিংহ, আৰু তলাতল ঘৰ হ'ব ৰাজেশ্বৰ সিংহ। এতিয়া ইয়াত আৰু এটা কুৱেশ্যন হ'ব যে ৰাজেশ্বৰ সিংহৰ আহোম নামটো কি আছিল, ইয়াত উল্লেখ আছে সুৰেম্ফা। আমি নেক্সটলৈ আগবাঢ়োঁ। ইয়াত কোৱা হৈছে it had 2 tunnels, 3 underground floors and 4 storied above the earthen surface. ইয়াত 2টা সুৰংগ, 3টা ভূগৰ্ভস্থ মজিয়া আৰু মাটিৰ পৃষ্ঠৰ ওপৰত 4 মহলীয়া আছিল। তো আমি তলাতল ঘৰৰ বিষয়ে, ইয়াত তলাতল ঘৰত 2টা সুৰংগ, 3টা ভূগৰ্ভস্থ মজিয়া আছিল, ফ্ল'ৰ আছিল, আৰু মাটিৰ পৃষ্ঠৰ ওপৰত 4টা মহল আছিল। তলত 3টা সুৰংগ আছিল, 2টা সুৰংগ আছিল, 3টা ভূগৰ্ভস্থ মজিয়া আছিল আৰু ওপৰত 4 মহলীয়া আছিল। It is made of brick and indigenous type of cement. The Talatal Ghar had 2 secret tunnels, one about 3 kilometers, 1.3 mile in length, connected the Talatal Ghar to the Dikho river. The Gargaon place was used as a escape route in case of enemy attack. মানে এই তলাতল ঘৰটো ইটাৰে নিৰ্মিত আৰু এক প্ৰকাৰ থলুৱা প্ৰকাৰৰ চিমেণ্টৰ দ্বাৰাহে তলাতল ঘৰটো নিৰ্মাণ কৰা হৈছিল। তো আহোম যুগতে আমি পঢ়াটো পাইছোঁ যে কিছুমান আহোমসকলে ঘৰ বনাবলৈ কিছুমান এক বিশেষ পদ্ধতিৰ চিমেণ্ট আৰু ইটৰ থলুৱা প্ৰকাৰৰ নিৰ্মাণ কৰি তেওঁলোকে ঘৰসমূহ সাজিছিল। লগতে ইয়াত প্ৰায় 3 কিলোমিটাৰ 1.5 মাইলৰ দৈৰ্ঘ্যৰ এটা গোপন সুৰংগ আছিল,
য'ত তলাতল ঘৰক দিখৌ নদীৰ সৈতে সংযোগ কৰিছিল। তলাতল ঘৰৰ তলত প্ৰায় 3 কিলোমিটাৰ মানে 1.5 মাইল দৈৰ্ঘ্যৰ এটা গোপন সুৰংগ আছিল, যিটো তলাতল ঘৰক দিখৌ নদীৰ সৈতে সংযোগ কৰিছিল। আৰু আনটো 16 কিলোমিটাৰ 9.9 মাইল দীঘল গড়গাঁও প্ৰাসাদলৈ গৈছিল আৰু তাৰ শত্ৰুৰ আক্ৰমণৰ ক্ষেত্ৰত পলায়ন পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তো ইয়াত আমি চাম প্ৰথমে তলাতল ঘৰটোৰ নিৰ্মাণ। তলাতল ঘৰটো নিৰ্মাণ হৈছিল এক থলুৱা প্ৰকাৰৰ চিমেণ্ট আৰু ইটাৰে, য'ত প্ৰায় 3 কিলোমিটাৰ মানে 1.5 মাইল দৈৰ্ঘ্যৰ এটা গোপন সুৰংগ আছিল। তলাতল ঘৰৰ সুৰংগটোক দিখৌ নদীৰ সৈতে সংযোগ কৰিছিল আৰু এটা আছিল 16 কিলোমিটাৰ মানে 9.9 মাইল দীঘলৰ, যিটোৱে গড়গাঁও প্ৰাসাদলৈ লৈ গৈছিল আৰু শত্ৰুক মানে আহোম ৰজাসকলক শত্ৰু আক্ৰমণৰ ক্ষেত্ৰত পলায়ন পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল। আমি নেক্সটলৈ আগবাঢ়ো। আমি এতিয়া পাম কাৰেংঘৰ। দি কাৰেংঘৰ অলছ' ন'ন এজ গড়গাঁও প্লেচ। প্ৰথমে এটা কুৱেশ্যন হ'ব যে কাৰেংঘৰটো ক'ত আছে। আমি সকলোৱে জানো এইবোৰ শিৱসাগৰত আছে, কিন্তু শিৱসাগৰৰ কোন ঠাইত আছে? নামটো হ'ব গড়গাঁও। It is located at Gorgao. It was the central administrative building of the Gorgao capital. It was originally wooden, built up to the region of Swargadev Paramatta Singha 1751 AD, but Swargadev Rajeshwar Singha built the present permanent structure in 1752 AD with 7-storied place made of bricks and boulders. মানে কাৰেংঘৰ, যাক আমি গড়গাঁও প্ৰাসাদ বুলিও জানো, এইটো গড়গাঁৱতহে অৱস্থিত। আপোনালোকে মনত ৰাখিব, কাৰেংঘৰক গড়গাঁও প্ৰাসাদ বুলিও জনা যায়। আপোনালোকে পৰীক্ষাত কুৱেশ্যন সুধি দিব পাৰে কাৰেংঘৰৰ আন এটা নাম কি? এইটো হ'ব গড়গাঁও প্ৰাসাদ। দ্বিতীয়তে চাম ক'ত অৱস্থিত। প্ৰথম হ'ব গড়গাঁৱত অৱস্থিত। গড়গাঁওটো ক'ত আছে? শিৱসাগৰ জিলাত। লগতে চাম কাৰেংঘৰক আহোমসকলে কি হিচাপে ব্যৱহাৰ কৰিছিল। আমি অলপ আগতে ৰংঘৰৰ বাকৰি পাইছোঁ, তলাতল ঘৰৰ বাকৰি পাইছোঁ, য'ত ৰজাসকল থাকিছিল, তাত পলায়ন পথ হিচাপে ব্যৱহাৰ কৰিছিল। ৰংঘৰৰ বাকৰিত খেল ধেমালি পাতিছিল। কিন্তু কাৰেংঘৰক ৰজাসকলে এটা কেন্দ্ৰীয় প্ৰশাসনিক বিল্ডিং বুলিও ব্যৱহাৰ কৰিছিল। মানে আহোমসকলৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই যেতিয়া পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছিল, তেতিয়া এটা কেন্দ্ৰীয় প্ৰশাসনিক বিল্ডিং বুলিও নিৰ্মাণ কৰিছিল। দ্বিতীয়তে আমি চাম গড়গাঁও ৰাজধানীৰ নিৰ্মাণ। এইটো মূলতে কাঠৰ আছিল আৰু কাঠেৰে নিৰ্মাণ কৰিছিল। গড়গাঁৱৰ যিহেতু ৰাজধানীৰ নিৰ্মাণটো মানে কাৰেংঘৰৰ নিৰ্মাণটো কাঠৰ আছিল। স্বৰ্গদেউ পৰমত্ত সিংহই ৰাজত্ব কাললৈ নিৰ্মাণ কৰা হৈছিল। ইয়াত এটা কুৱেশ্যন হ'ব যেনে আপোনালোকে মন কৰিব, স্বৰ্গদেউ পৰমত্ত সিংহৰ ৰাজত্ব কাললৈকে নিৰ্মাণ কৰা হৈছিল 1751 খ্ৰীষ্টাব্দৰ, কিন্তু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহে 1952 খ্ৰীষ্টাব্দত বৰ্তমানৰ স্থায়ী গাঁথনি নিৰ্মাণ কৰিছিল, য'ত ইটা আৰু শিলৰ দ্বাৰাহে 7 মহলা প্ৰাসাদ আছিল। তো কাৰেংঘৰৰ কেই মহলা আছিল? 7 মহলা মনত ৰাখিব। আৰু প্ৰথমে স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বলৈকে নিৰ্মাণ হৈছিল 1751 খ্ৰীষ্টাব্দত, কিন্তু সম্পূৰ্ণ নহ'ল। পিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত বৰ্তমান যিটো আমি দেখোঁ স্থায়ী গাঁথনিটো নিৰ্মাণ কৰিছিল, যিটো ইট আৰু শিলৰ দ্বাৰা। প্ৰথমৰ এটা কথা আপোনালোকে ওপৰত চালে মন কৰিব, প্ৰথমৰ যেতিয়া প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল, ৰাজত্ব কাললৈ নিৰ্মাণ হৈছিল, তাত কিন্তু কাঠৰ ব্যৱহাৰ আছিল। কিন্তু যেতিয়া স্বৰ্গদেৱে ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ স্থায়ী গাঁথনিটো, তেতিয়া কিন্তু ইট আৰু শিলৰ ব্যৱহাৰ হৈছিল, য'ত 7টা মহলা প্ৰাসাদ আছিল। আমি আগবাঢ়ো আমাৰ নেক্সটলৈ। নামদাং ষ্ট'ন ব্ৰিজ, নামদাঙৰ শিলৰ সাঁকো বা দলং। এই নামটো আমি শুনিছোঁ, পঢ়াটো পাইছোঁ যে নামদাং শিলচাকু ইজ এ ব্ৰিজ কাট আউট ফ্ৰম এ ছিংগল সয়েলড ৰক অভাৰ দি নামদাং ৰিভাৰ। মানে নামদাং শিলৰ সাঁকো হৈছে
নামদাং নদীৰ ওপৰেৰে এটা সলিড শিলৰ পৰা কটা এখন দলং মানে সলিড শিং বুলি ক'লে এটা শিল হ'ব যাক বহুত প্ৰকাণ্ড শিলৰ দ্বাৰা এটা শিলৰ দ্বাৰাহে এখন খাকু নিৰ্মাণ হৈছিল মানে এখন ব্ৰিজ নিৰ্মাণ হৈছিল তো আমি চাম নামদাং শিলৰ খাকু বিষয়ে তলত দিয়া আছে যে it was constructed by the workmen brought from the Bengal during the region of স্বৰ্গদেউ ৰুদ্ৰসিংহ in 1703 মানে 1703 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত বংগৰ পৰা অনা কৰ্মীসকলে ইয়াক নিৰ্মাণ কৰিছিল তো নামদাং ষ্টোন ব্ৰিজৰ নিৰ্মাণ কেতিয়া হৈছিল 1703 চনত যাক স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত বংগৰ পৰা কিছুমান কাৰিকৰ বা কৰ্মী আনিছিল তাৰ দ্বাৰাহে ইয়াৰ নিৰ্মাণ হৈছিল আৰু বৰ্তমান অসমৰ ট্ৰাংক ৰোড NH37 ইয়াৰ মাজেৰে গৈছে এইটো মনত ৰাখিব আপোনালোকে আমি আমাৰ নেক্সটলৈ যাওঁ আমাৰ নেক্সটটো হৈছে মেলাগড় ধ্বংসাৱশেষ মেলাগড় runs situated in Karimganj district the runs of the Melagor fort are associated with the memory of the Sipahi immunity of 1857 মানে কৰিমগঞ্জ জিলাত অৱস্থিত মেলাগড়ৰ ধ্বংসাৱশেষ 1857 চনৰ চিপাহী বিদ্ৰোহ স্মৃতিৰ সৈতে এই মেলাগড়ৰ ধ্বংসাৱশেষ জড়িত কৰিমগঞ্জ জিলাতহে মেলাগড়ৰ ধ্বংসাৱশেষ জড়িত আৰু মেলাগড়ৰ ধ্বংসাৱশেষ 1857 চনত চিপাহী বিদ্ৰোহৰ সময়তে স্মৃতি সৌধৰ সৈতে জড়িত এই লাইনটো আপোনালোকে মনত ৰাখিব যে মেলাগড় বৰ্তমান ৱাৰ মেমৰিয়েল হ'ব চাগে ধ্বংসাৱশেষ কাৰ লগত জড়িত 1857 চনৰ চিপাহী বিদ্ৰোহৰ সৈতে তেওঁলোকৰ স্মৃতিত চিপাহীসকলৰ স্মৃতিৰ সৈতে বৰ্তমান ৱাৰ মেমৰিয়েল হিচাপে ৰাখা হৈছে আৰু এইটো 1857 চনৰ চিপাহী বিদ্ৰোহৰ সৈতেহে জড়িত আৰু এইটো বৰ্তমান কৰিমগঞ্জ জিলাতহে অৱস্থিত যাক মেলাগড় ৰাঞ্চ বুলিও আমি জানো আমি নেক্সটলৈ আগবাঢ়ো কামাখ্যা টেম্পল কামাখ্যা মন্দিৰ আমি সকলোৱে জানো কামাখ্যা টেম্পল situated atop নীলাচল হিল at গুৱাহাটীৰ এটা শীৰ্ষ নীলাচল পাহাৰত অৱস্থিত It was built by কোচ কিং নৰনাৰায়ণ ইয়াক কোচ ৰজা নৰনাৰায়ণ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰৰ বিষয়ে আমি সকলোৱে জানো অম্বুবাচী মেলা তাত অনুষ্ঠিত হয় প্ৰতি বছৰে আৰু মা কামাখ্যাৰ পবিত্ৰ ভূমি 51 শক্তিপীঠৰ এটা শক্তিপীঠ হিচাপে যাক জনা যায় কামাখ্যা মন্দিৰ প্ৰতি বছৰে অম্বুবাচী মেলা তাত অনুষ্ঠিত হয় আৰু আমি সকলোৱে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰো কামাখ্যা মন্দিৰ ক'ত অৱস্থিত আমি সকলোৱে জানো নীলাচল পাহাৰ আৰু নীলাচল পাহাৰ আছে ক'ত গুৱাহাটীত মানে কামাখ্যা মন্দিৰ ক'ত আছে বুলি আমি সকলোৱে সাধাৰণতে জানো গুৱাহাটীত কিন্তু এই পাহাৰখনৰ এখন পাহাৰতে আছে কামাখ্যা মন্দিৰখন আৰু পাহাৰখনৰ নাম হৈছে নীলাচল পাহাৰ এইটো এটা গুৱাহাটীৰ এটা শীৰ্ষ ওখস্থানীয় পাহাৰ হ'ব ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া পাহাৰ আৰু ইয়াক কোনে নিৰ্মাণ কৰিছিল কোচ ৰজা নৰনাৰায়ণে এইটো কথা মনত ৰাখিলে হ'ল ক'ত অৱস্থিত আৰু কোনজন ৰজাই এইটো কোৱেশ্চন আহে যে কামাখ্যা মন্দিৰখন কোনে নিৰ্মাণ কৰিছিল কোচ ৰজা নৰনাৰায়ণে আমি আগবাঢ়ো আমি নেক্সটলৈ নৰ্থ বুক গেট it is a brick architecture specimen from the era of the British Raj in India. It was made in 1874 to welcome to British Viceroy Lord Northbrook. It is situated near the Shukreshwar Temple in Guwahati. Shukreshwar Temple. এইটো ভাৰতৰ ব্ৰিটিছ ৰাজৰ যুগৰ এটা ইটা স্থাপত্যৰ নমুনা এইটো 1874 চনত ব্ৰিটিছ ভাইসৰয় লৰ্ড নৰ্থব্ৰুকৰ স্বাগতম জনোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু ই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত অৱস্থিত
নৰ্থ বুক গেট এইটো যেতিয়া ভাৰত ব্ৰিটিছৰ অধীনত আছিল তেতিয়া ব্ৰিটিছ যিবোৰ স্থাপত্য আছে সেইবোৰৰ এটা স্থাপত্যৰ নমুনা হিচাপে নৰ্থ বুক ভাইচৰয় লৰ্ড নৰ্থ বুকৰ নামত এই ভাইচৰয় লৰ্ড নৰ্থ বুকক স্বাগতম জনোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু এই ক'ত আছে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰতে অৱস্থিত তো এই কুৱেশ্যন এটা হ'ব যে নৰ্থ বুক গেটখন কাৰ স্বাগতমৰ বাবে বনোৱা হৈছিল বা তাক নিৰ্মাণ কৰা হৈছিল আমি ভাইচৰয় মনত ৰাখিব লাগিব ভাইচৰয় লৰ্ড নৰ্থ বুকৰ নামত তেওঁৰ নামো আছিল ভাইচৰয় লৰ্ড নৰ্থ বুক এজন ব্ৰিটিছ বিষয়া আৰু ক'ত অৱস্থিত সুধিলে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত আমি নেক্সটলৈ আগবাঢ়োঁ আমি ওচৰত ফটোসমূহ দি আছোঁ আপোনালোকে চালে মন কৰিব ফটোসমূহ আপোনালোকে ভালকৈ চাব তেতিয়া আপোনালোকৰ মনত থাকিব নেক্সটলৈ আমি আগবাঢ়োঁ আমাৰ নেক্সট হৈছে পুৱামক্কা আমি নাম শুনিছোঁ অসমৰ এখন পবিত্ৰ মছজিদ বা দৰগাহ It is situated at Haju and is a place of reverence for the Muslim. পুৱামক্কাটো হাজুত অৱস্থিত আৰু মুছলমানসকলৰ প্ৰতি শ্ৰদ্ধাৰ স্থান It is said to have been built by সুজামুদ্দিন মহম্মদ শ্বাহ এই দৰগাহটো পুৱামক্কা দৰগাহটো কোনে নিৰ্মাণ কৰিছিল বুলি সুধিলে আমি মনত ৰাখিব লাগিব সুজামুদ্দিন মহম্মদ শ্বাহে ইয়াৰ নিৰ্মাণ কৰিছিল আৰু পুৱামক্কা ক'ত অৱস্থিত আমি জানো সকলোৱে হাজোত আৰু এখন আছে প্ৰসিদ্ধ মন্দিৰ আছে হাজোৰ পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰ আমি পিছতে ডিছকাছ কৰিম এই দুখনে হাজোত সমন্বয়ৰ বাৰ্তা হিন্দু আৰু মুছলমানৰ মাজত সমন্বয়ৰ বাৰ্তা দিয়ে হাজোত দুখনে মোৰ মনত পৰিছে যে পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে আপোনালোকে অলপ চাই ল'ব এতিয়া শিৱসাগৰৰ শিৱদৌল It was built by বৰৰাজা অম্বিকা the queen of Ahom Monarch Shiva Singha in 1734 মানে শিৱদৌলটো ইয়াক 1934 চনত আহোম ৰজা শিৱসিংহই ৰাণী বৰৰাজা অম্বিকাই নিৰ্মাণ কৰিছিল মানে শিৱদৌলটো আহিব পাৰে যে শিৱদৌল কোনে নিৰ্মাণ কৰিছিল ইয়াত আৰু কিমান চনত নিৰ্মাণ কৰিছিল 1934 চনত আহোম ৰজা শিৱসিংহৰ ৰাণী বুলি কৈছে আপোনালোকে মন কৰিব যে শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল আৰু it is dedicated to the Lord Shiva and is situated at শিৱসাগৰ মানে এই শিৱসাগৰৰ শিৱদৌলটো ভগৱান শিৱক উৎসৰ্গিত আৰু এই শিৱসাগৰত অৱস্থিত এই দুটা কথা আপোনালোকে মনত ৰাখিব যে শিৱসাগৰত থকা শিৱদৌল কোনে নিৰ্মাণ কৰিছিল যে ৰজা শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল আৰু শিৱদৌলটোক কাক উৎসৰ্গিত কৰা আছিল লৰ্ড শিৱা মানে ভগৱান শিৱক আৰু ই ক'ত আছে বুলি ক'লে আমি শিৱসাগৰত আছে আৰু ইয়াক কিমান চনত নিৰ্মাণ কৰা হৈছিল বুলি ক'লে 1734 চনত আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিল শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল আমি নেক্সটলৈ আগবাঢ়োঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ built by the Palas. It is situated near Guwahati at the Manikut Hill. The hill is situated in Haju. আমি আগতেও কৈছোঁ যে হাজোত এখন মছজিদ আৰু এখন মন্দিৰ আছে হাজোতে অৱস্থিত এইটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰটো হাজোতে অৱস্থিত The hill is situated in Haju of Kamrup district in Assam is dedicated to Lord Vishnu. যে হয়গ্ৰীৱ মাধৱ মন্দিৰটো পালসকলৰ দ্বাৰাহে নিৰ্মাণ কৰা হৈছিল
পলাশসকলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ই মণিকোট পাহাৰতে গুৱাহাটীৰ ওচৰত মণিকোট পাহাৰত অৱস্থিত আৰু পাহাৰটো অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰটো ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত। ইয়াত কুৱেশ্যন হ'ব যে হয়গ্ৰীৱ মাধৱটোক কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? পলাশীসকলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু ই ক'ত অৱস্থিত? মণিকোট পাহাৰত অৱস্থিত গুৱাহাটীৰ আৰু কামৰূপ জিলাৰ হাজোত অৱস্থিত আৰু কাক উৎসৰ্গিত কৰা আছিল মন্দিৰটো? ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত আছিল হয়গ্ৰীৱ মাধৱ মন্দিৰ। আমি নেক্সটলৈ আগবাঢ়ো। জয়সাগৰ। জয়সাগৰ শিৱসাগৰৰ এটা পুখুৰী, যাক it is a lake at শিৱসাগৰ that was made by the Ahom king Rudrasingha in memory of his mother। মানে এইটো এটা সাগৰৰ এটা হ্ৰদ। জয়সাগৰ এইটো এটা সৰু হ্ৰদ, যাক আহোম ৰজা ৰুদ্ৰসিংহই তেওঁৰ মাতৃৰ স্মৃতিত নিৰ্মাণ কৰিছিল। আৰু জয়সাগৰ নামটো সতী জয়মতীৰ পৰাহে আহিছিল। মানে আহোম ৰজা ৰুদ্ৰসিংহৰ মাতৃৰ নাম আছিল জয়মতী আৰু জয়মতীৰ পৰাহে জয়সাগৰ নামটো আহোম ৰজা ৰুদ্ৰসিংহই তেওঁৰ স্মৃতিত নিৰ্মাণ কৰিছিল। ইট ইজ ওৱান অফ দি লাৰ্জেষ্ট man-made lake and was constructed at around 1697। মানে এই হ্ৰদটো এটা সৰ্ববৃহৎ মানুহৰ দ্বাৰা নিৰ্মিত হ্ৰদ আৰু প্ৰায় 1697 চনত ইয়াক নিৰ্মাণ কৰা হৈছিল। তো আজিৰ ক্লাছটো ইমানেই আছিল, নেক্সট আৰু নাই। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু কিছুমান হিষ্টৰিকেল মনুমেণ্টছ আছে অসমৰ, বহুখিনি আছে। আমি নেক্সট পিছত ভিডিঅ'ত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যিসকলে আমাৰ চেনেলত নতুনকৈ চাইছে, প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আমি অসমৰ বিষয়ে ভাল টপিকৰ ওপৰত ভিডিঅ' বনাই থাকিম, যাতে আপোনালোকৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হয়। আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰত লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সহায় হোৱাকৈ আমি ভিডিঅ'সমূহ দি থাকিম। গতিকে ধন্যবাদ সকলোকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল।